প্ৰিয়মজানবীৰ ব্লগ এণ্ড ৰেচিপিলৈ স্বাগতম জনাই আজি অন্য এক ৰেচিপি লৈ আহিছোঁ। ভেন্দিকেইটা আগ আৰু গুৰি এনেদৰে কাটি ল'লোঁ। তাৰ আগতে ভালদৰে ধুই লৈছিলোঁ। তেলখিনি গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে ভেন্দিকেইটা তেলত দি দিলোঁ। ইয়াত নিমখ হালধি দিয়া নাই। এনেদৰে অলপ সময় ৰখাৰ পাছতে ভেন্দিকেইটা ফ্ৰাই হৈ গ'ল। এতিয়া উঠাই দিম আৰু আলুখিনিও ইয়াতেই দি দিছোঁ। নিমখ হালধি নিদিয়াকৈ আলুখিনিও এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এই ৰেচিপিটো বনাবলৈ আলু আৰু ভেন্দিখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগে। এয়া আমাৰ আলু ফ্ৰাই হৈ গ'ল। আলু আৰু ভেন্দিখিনি এনেদৰে উঠাই ল'লোঁ তেলৰ পৰা। এতিয়া মছলাটো তৈয়াৰ কৰোঁ। সৰিয়হখিনি ভিজাই ৰাখিছিলোঁ। এতিয়া ইয়াতে 5টা পকা জলকীয়া আৰু কেইফোটামান নহৰু দি পিচি ল'ম। সেই গৰম হোৱা তেলখিনিতেই এটা কাটি ৰখা মিডিয়াম সাইজৰ পিঁয়াজ আৰু 2টা কেঁচা জলকীয়া দি অলপ সময় এনেদৰে ভাজি ল'ম। পিঁয়াজৰ ৰংটো সলনি হোৱাৰ লগে লগে ইয়াত কেইটামান বিলাহী, মই সৰু বিলাহী ব্যৱহাৰ কৰিছোঁ কাৰণে কেইটামান বুলি কৈছোঁ। ডাঙৰ বিলাহী হ'লে এটা দিলেই হয়। বিলাহীখিনি দিয়াৰ পাছত প্ৰয়োজন অনুসৰি নিমখ দিম আৰু অলপ সময় বিলাহীটো গলি যোৱালৈকে ভাজি থাকিম। এনেদৰে বিলাহীটো গলি যোৱাৰ পাছত পিচি ৰখা সৰিয়হৰ পেষ্টটো ইয়াত দি দিলোঁ আৰু এতিয়া ইয়াত অলপ হালধি আৰু প্ৰয়োজন অনুসৰি অলপ জলকীয়া গুড়া ব্যৱহাৰ কৰিছোঁ। এনেদৰে অলপ সময় লৰাই লোৱাৰ পাছত 3 মিনিটমান গেছটো ল' টু মিডিয়াম ফ্লেমত দি ইয়াত অলপমান কেঁচা ধনিয়া ব্যৱহাৰ কৰিছোঁ, মান ধনিয়া। এনেকুৱা জোখতেই ভাজি ৰখা ভেন্দি আৰু আলুখিনি ইয়াত দি দিম। ভেন্দি আৰু আলুখিনি দি দিয়াৰ পাছত গেছটো ল' ফ্লেমত 4 মিনিটমান ৰাখি দিম। সৰিয়হখিনি বেছি শুকাই যোৱা যেন দেখিলে অলপমান গৰম পানী ব্যৱহাৰ কৰিব পাৰে। মই অলপমান গৰম পানী দিলোঁ, সেইটো দেখুওৱা নহ'লে। এতিয়া ঢাকি দিম। গেছটো ল' টু মিডিয়াম ফ্লেমতেই ঢাকি দিছোঁ। এনেদৰে ৰাখি দিয়াৰ পাছত ঢাকনখন গুচাই দিয়াত এয়া আমাৰ ভেন্দিৰ আৰু আলুৰ সৰিয়হৰ ৰেচিপি ৰেডি হৈ গ'ল। এই ৰেচিপিটো এনেদৰে খাই ভাল লাগে, ৰুটিৰ লগত হওক বা ভাতৰ লগতেই হওক। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে জনাব। ধন্যবাদ।